সারপ্রাইজটো এইটোৱে আমাৰ চলি আছে খানা দে ওয়েলকাম ব্যাক টু মাই চ্যানেল হিমাশ্ৰী ব্লগছৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে হেল্ল' এভৰিৱান হিমাশ্ৰী ব্লগছৰ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনালোঁ চ' আজি ছানডে আৰু ছানডে যদিও মোৰ কাৰণে এইটো বিশেষ স্পেচিয়েলি নেতাৰ কাৰণে যে য়েছ আজি আমাৰ এনিভাৰ্চাৰী আমাৰ আজি বিবাহ বাৰ্ষিকৰ 5টা বছৰ আমি অতিক্ৰম কৰিলোঁ সুখ দুখৰ মাজেৰে গতিকে আজি মই মোৰ ভিডিঅ'ত হাজবেণ্ডক আনিবলৈ চেষ্টা কৰিম তেওঁক মই আহিবলৈ কম ভিডিঅ'ত তেওঁ মানে ভিডিঅ'ত আহিবলৈ বহুত বেয়া পায় মানে লাজ কৰে আৰু ভিডিঅ'ত আহিবলৈ আজি মই চেষ্টা কৰিম যে তেওঁক মই ভিডিঅ'ত যাতে আনিব পাৰোঁ আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আমাৰ দিনটোত কি কৰোঁ কি নাই আপোনালোকৰ লগত ভাবিছোঁ অকণ শ্বেয়াৰ কৰোঁ গতিকে সম্পূৰ্ণকৈ চাজনে এইটো গিফ্ট দিছে এইটো উপহাৰ দিছে কালি ৰাতি 12টা বজাত আমাৰ এনিভাৰ্চাৰী মানে 12টা বজাত যিহেতু আজি দিনটো সোমাই গৈছিলে 5 মাৰ্চৰ দিনটো আপোনালোকে ভিডিঅ'টো দেৰিকৈ পাই আছে কিন্তু মোক তাৰ কাৰণে বেয়া নাপাব যে মই এডিট কৰোঁতে বহুত টাইম লাগে ঘৰৰ সকলোবোৰ কাম কৰি আৰু মই এডিট কৰোঁ তাৰপিছত মোৰ টাইম লাগি যায় সেইকাৰণে মোৰ ভিডিঅ'টো দিয়া অকণ দেৰি হয় কিন্তু আজি হৈছে 5 মাৰ্চ আৰু আমাৰ 5 মাৰ্চত আমাৰ এনিভাৰ্চাৰী চ' এইটো মোক গিফ্ট দিছে আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু মোৰ বহুত ভাল লাগিছে যে যিয়ে নহওক তেওঁ এটলিষ্ট 12টা বজাত এইটো মনত ৰাখি পেলাই যে মোক এইটো গিফ্ট দিছে মোৰ বহুত মানে ডাঙৰ উপহাৰ কাৰণ কিয় এইটোত যিটো মৰম সোমাই আছে এটা ভাল গিফ্টতো এইটো মৰম সোমাই থকা নাই গতিকে ছাৰপ্ৰাইজৰ কথা কৈ আছিলোঁ এইটো হয় মানে মই মোৰ হাজবেণ্ডক এইটো গিফ্ট আনিবলৈ গৈছিলোঁ মানে বেছি ডাঙৰ একো নাই আৰু এইটোৱে আনিব গৈছিলোঁ মোৰ ছাৰপ্ৰাইজটো এইটোৱে ওলাই মেলি ল'লোঁ মই এতিয়া যাওঁ মন্দিৰলৈ মই নহয় এখেতেও গৈছে বাৰু লগত মই যাওঁ বুলি ভাবিছোঁ এতিয়া ফাৰ্ষ্ট মাইথানৰ পৰা আহোঁ তাৰপাছত কি কৰোঁ দিনটো আপোনালোকক দেখাম এতিয়া কৈ দিয়া কিবা এটা বহুত চাটিছে এনেকৈ কৈছা কোৱা এতিয়া যে এনিভাৰ্চাৰী চ' ফাৰ্ষ্ট আমি মন্দিৰৰ পৰা এপাক আহোঁ তাৰপাছত কি হয় দেখাওঁ আপোনালোকক এয়া আমাৰ হিৰ' ওলাইছে কিবা এটা কৈ দিয়া হেল্ল' হেল্ল' কি কিবা কৈ নলক মন গৈ দিয়া সেইকাৰণে কৈছে দেখিছে কথা বতৰা নকয় ব্লগত আমি আহি পাই গ'লোঁ মা ভৈৰৱী মন্দিৰ আমি বৰ্তমান পূজা কৰি আহিলোঁ তাতে ইমান ভিৰ আছিলে এজনী ছোৱালী মূৰ ঘূৰাই পৰি গ'ল যাৰ কাৰণে মানে ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ বেয়াও লাগে তেনেকৈ মূৰ ঘূৰাই পৰি যোৱাৰ পিছত তাতে ভিডিঅ' কৰি কিবা দেখাবলৈ কাৰণ তাত বহুত বেছি আজি ভৈৰৱী মন্দিৰত বহুত বেছি ভিৰ মানে মানুহৰ আজি সমাগম বহুত বেছি কিয় নাজানো আজি কিবা আছিল চাগে লৈ ল'লোঁ ডিম আৰু লগতে মেগী ত' এইকেইটা খাই লওঁ কাৰণ একো নোখোৱাকৈ যিহেতু মন্দিৰ গৈছিলোঁ এতিয়া বহুত ভোক লাগিছে চবতকৈ ডাঙৰ ছাৰপ্ৰাইজ এইটো মোৰ হাজবেণ্ডে দিছে দেই মোক এটা কি ৱাচ হয় স্মাৰ্ট ৱাচ আৰু এইটো ৰ'জ এতিয়া গৈ আছোঁ বিয়া এখন খাবলৈ আজি আমাৰ এনিভাৰ্চাৰী তাতে আকৌ বেলেগৰ এখন বিয়া গতিকে বিয়াৰ পৰা আহোঁ তাৰপিছত কি এটা এনিভাৰ্চাৰী মানে পাতিছোঁ এতিয়া মানে ইয়াতে পাৰ্টি হৈ আছে তো আপোনালোকক মই পাৰ্টি অলপ দেখাম এতিয়া পোলাও বনোৱা হৈ গ'ল পোলাও আজি হ'ব মাংস হ'ব যিহেতু আজি মোৰ ননন্দৰ পৰীক্ষা চলি আছে গতিকে আমি ঘৰত কৰা নাই পাৰ্টিটো আমি বেলেগ এটা জেগাত কৰিছোঁ ত' আপোনালোকে চাই থাকিব এইটো আমাৰ হতাশুৰ আহি পাই গ'ল ব্লগ বনোৱা দেখি ক'ৰপৰা জানো দৌৰি আহিছে ক'ব নোৱাৰোঁ ক'ৰপৰা আহিছে ইয়াৰ পৰা আহিছিলোঁ জাষ্ট এজনী লগৰ দেই হাই বুলি কয় দে হাই বুলি কওঁ অঁ হাই আৰু এজনী হৈছে কণ্টি দেখিয়ে থাকে চাগে হাই বুলি কয় দে আজি মুখেদি মাতি দিছে আৰু যেন তেনে এইটো নামাতে মুখেদি যিমান ক'লেও নামাতে দেখাই আছোঁ আপোনালোকক চাই থাকিব আপোনালোকে আজি আমাৰ এনিভাৰ্চাৰী ব্লগ আৰু এইটো দেখি আছে আমাৰ মামীজি আৰু এইপিনে চাই আছে আৰু এইপিনে চাই আছে আমাৰ চুমুবা আৰু চুমুৱে কিন্তু ভিডিঅ'ত একো নকয় এইটো কথা কাৰণে আপোনালোকে ক'ব দেই কিবা কিবি কমেণ্টত দিব এই কিয় ভিডিঅ'ত একো নকয় তাই বুবা হৈছে নেকি তাই সুধিব নকয় এতিয়া কিবা এটা কয় ভিডিঅ'টো আহিলে একো ক'ব নোৱাৰে তাই একো ক'ব নোৱাৰে এনে বেয়া নাপাব আমাৰ চুমুবাই একো ক'ব নোৱাৰে আৰু এতিয়া চাই দিয়ক ব্লগটো আৰু কি এয়া স্লাড আৰু এয়া মাংস এয়া পোলাও আমি ইমান বেছি আমি কৰা নাই কিন্তু সৰু সুৰাকৈ কিবা এটা কৰিছোঁ আপোনাৰ যিহেতু আজি মনুৰ পৰীক্ষা গতিকে আমি বেলেগ এটা জেগাত আমি সেইবিলাক কৰিছোঁ মনু আহি পেলাই খাইছেহি Hello, namaskar and welcome back to my YouTube channel. Hey! ভোগা লাগছি কেনেকুৱা লাগিছে খাই পেলাই বহুত ধুনীয়া লাগিছে
ধুনীয়া টেষ্ট হৈছে অ'কে আৰু ইয়াতকৈ একো নালাগে অ'কে থেংক ইউ আৰু কেনেকুৱা লাগিছে খাবলৈ ভাল লাগিছে ভাল লাগিছে উদয় থেংক ইউ মুনু তোমাৰ কেনেকুৱা লাগিছে হেমন্ত এইটো খোৱাই নাই বাৰু আৰু এইফালে তোমাৰ কেনেকুৱা লাগিলে খাই পেলাই অতি সুন্দৰ থেংক ইউ এইফালে চুমু খাই কেনেকুৱা লাগিছে বহুত ধুনীয়া আৰু এয়া আমি বনাইছোঁ পোলাও আৰু মাংস আৰু এয়া পোলাও মাংস আজি আমি ইমান বেছি ডাঙৰকৈ একো কৰা নাই কিন্তু জাষ্ট পোলাও আৰু মাংস অকল খুৱাইছোঁ আমি তাতকৈ ইমান ডাঙৰ একো কৰা নাই কিন্তু চাই থাকিব ব্লগটো যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰিব যিমান পাৰে সিমান শ্বেয়াৰ কৰিব চাই থাকক ব্লগটো এয়া আমাৰ চলি আছে খানা দেই এইটো আমাৰ হেমন্ত দা অঁ দিয়া মই দিওঁ ইণ্টাৰভিউ দা হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আমি সকলোৱে খানা খাই আছোঁ হেমন্তৰ ৱাইফ পিংকি হাই বুলি কৈ দিয়া হাই কোনো নাই দেই টেবুলত অনলি এ বহি আছে কাৰণ এই চবতছে শ্ল' এ আছে কিন্তু খাবলৈ পোৱাই নাই এয়া খাবলৈ পোৱা নাই চবতছে এয়া আমাৰ খাবলৈ পোৱা মানুহ ইমানেই খাইছে ইমানেই খাইছে অ'কে তাত লাষ্টত খাইছে বোলে সেইকাৰণে মানে লাষ্টত খাইছে কিন্তু সেইডালৰ এয়া ভাত বহুত আছে বিয়া খাবলৈ আমাৰ হেৰি এইটো ক'ত পেলাব বিচাৰি ফুৰিছে দেই এয়া খোৱা পাতনি ক'ত পেলাব এয়া প্লিজ ইয়াত থৈ দিয়া মই পিছত পেলাই দিম নাই মই পিছত পেলাই দিম ইয়াত তুমি থৈ দিয়া প্লিজ বেয়া নাপাবা অ'কে থৈ দিছে অ'কে থৈ মেলি নমস্কাৰ এইটো ব্লগ চলি আছে আপুনি কওক কিবা অলপ হিমাশ্ৰী এণ্ড বাবা ভাল পাইছোঁ হিট অফ দ্য মুভমেণ্টত আহি লগ পাইছোঁ কিন্তু মই সুখী আৰু এতিয়া মই পেট পিন্ধি আছোঁ অলপমান কিবা এটা কৈ দিয়া ভাল লাগিল খানাটো ধুনীয়া আছিলে অ'কে চ' আমাৰ মেট্ৰিক কেণ্ডিডেট কেনেকুৱা লাগিছে এবাৰ কৈ দিয়া মেট্ৰিক কেণ্ডিডেট বৰ্তমানটো মোৰ একো লগা নাই মই যাওঁ আৰু যায় আৰু বৰ্তমান পাৰ্টি শেষ হ'ল গেট লক কৰিব সেইকাৰণে সোনকালে গৈ আছে খাবলৈ বাকী আছে চ' এনেকৈ খাই ল'ব দিয়া এবাৰ চবেই ছাবস্ক্ৰাইব কৰিব উঠি আহি আছে অ'কে চাওক কি কৰে লাইক শ্বেয়াৰ কমেণ্ট কৰক আৰু তুমি কৈ দিয়া এবাৰ ছাবস্ক্ৰাইব কৰিবৰ কাৰণে অ'কে ছাবস্ক্ৰাইব আজিৰ ভ্লগটো ইয়াতে শেষ কৰোঁ পুনৰবাৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই